গুড মৰ্ণিং। আজি যাম আমি দুলীয়াজান কঠীয়া। তো আজি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এতিয়া বাজিছে 10:30, 11:30 আমি ওলাই যাম। তো এতিয়া আমি ৰেডি হওঁ। চাই থাকক ক'ত ক'ত যাওঁ, মানে আৰু কি কি কৰোঁ। ধুনীয়া ধুনীয়া ঠাইবোৰ আমি দেখুৱাম এই ভিডিঅ'টোৰ যোগেদি। চাই থাকক, আহক বলক। তো এতিয়া ৰেডি হ'লোঁ। আমাৰ বেগ চেগো পেকিং কৰা হৈ গ'ল। বেগ চেগ পেকিং কৰিলোঁ। ইফালে নাটকৰ ছিটিংছ আৰু এইটো মুখা, য'ৰ পৰা আমি যাম, মুখা বৰপেটা। আৰু এইটো স্পৰ্টিং, ধুনীয়া স্পৰ্টিং এটা পিন্ধি ল'লোঁ। তো এতিয়া আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আহি পালোঁ। আমি ৰখি আছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আহিব আৰু অলপ পাছত মানুহবোৰ। এতিয়া আহি পালোঁ আমি বৰপেটা ৰেল ষ্টেচন। আমাৰ লগত আছে পাপাদেউ আছে আমাৰ লগত। এইফালে আহি পালোঁ, এইটো ৰেল ষ্টেচন। এয়া আমাৰ নিৰুল মামাই যাব ওলাইছে। কিবা কওক, এটা ব্লগ নাটক কৰাৰ কাৰণে আমাৰ এই পুৰা নাটক সুদৰ্শন চক্ৰ, এই গোটেই টিমটো পিছফালে আছে। এই টিমটো আহি আছে। আমি ৰখি আছোঁ। কি ক'বা? আমি ৰখি আছোঁ, ট্ৰেইন আহিব। ট্ৰেইনৰ নাম্বাৰ দিয়া আছে, আমি ৰখি আছোঁ। যেতিয়া আহে আমি গুচি যাম। সকলোৱে ৰখি আছে, ট্ৰেইন আহিব। ট্ৰেইনত উঠিলোঁ। এতিয়া আমি পালোঁ টিহু ষ্টেচন পালোঁ। তাৰপিছত কামাখ্যালৈ যাব এইখন ট্ৰেইনে। সুন্দৰ আকাশৰ এতিয়া আমি পালোঁ ৰঙিয়া। মানুহবোৰ নামি আছে। আমি যাম কামাখ্যালৈকে। এয়া আমি কামাখ্যা আহি পালোঁ। এতিয়া আহি পালোঁ আমি গুৱাহাটী ৰেল ষ্টেচন। তাৰে পৰা উঠিম আমি। আমি এতিয়া আছোঁ গুৱাহাটী ষ্টেচনত। মানুহ লৈ আছে। এতিয়া বাজিল, কেইটা বাজিল বিবেক? 7টা বাজিব আৰু। এতিয়া আমি গুৱাহাটীত ৰখি আছোঁ, ট্ৰেইন ৰখি আছোঁ। কাৰণ ইয়াৰ পৰা 8:30, 9টা বজাত আমাৰ দুলীয়াজানলৈ যাত্ৰা আৰম্ভ হ'ব। এতিয়া আমাৰ ট্ৰেইন ৰখিলে, মানে ট্ৰেইন চলি আছে। এতিয়া আমাৰ ট্ৰেইন চলি আছে। মই ওপৰত বহিছোঁ, ওপৰত শুম মানে। ইমান টাইমৰ পাছত আমাৰ খাদ্য আহি পালে। আমি খাদ্য খাম এতিয়া। মানুহ খাই আছে, আমাৰ বিবেকেও খাই আছে। বিবেক, বঢ়িয়া। আমিও খাই আছোঁ। সকলোৱে এতিয়া ধুনীয়াকৈ শুই আছে। প্ৰায় ভালেমান বাজিছিলে যেতিয়া সাৰ পাইছিলোঁ অলপমান। তাৰপিছত ভিডিঅ'টো বনাইছিলোঁ আৰু এনেকৈ যাই আছিলোঁ। ভাল লাগিছিলে। তাৰপিছত আহিছিলে চাহ অকণমান। এতিয়া উঠিলোঁ আৰু টোপনি আহি আছিলোঁ। কমেও 6টা বাজিলে এতিয়া। শুই আছিলোঁ। কৈ আছোঁ ৰাতি ৰাতি কি হ'ল।
আমাৰ মুখা টিম এই পাম আৰু তেওঁলোকে মুখস্থ কৰি আছে স্কিটবোৰ। এতিয়া আহি পালোঁ ডিব্ৰুগড় ষ্টেচন নামিলোঁ। ডিব্ৰুগড় ষ্টেচন আমি এতিয়া হেৰিৰে আহিলোঁ, এইটো ডিব্ৰুগড় ষ্টেচন। আমাৰ নিৰ্মল মামা আছে, সুদৰ্শন চক্ৰ আজি কালিলৈ আমাৰ আছে। আমাৰ কালি আছে অঁ কালি আছে চক্ৰ আছে। এই আমাৰ বাছখনত আমি যাম দুলীয়াজানলৈ, এখন বাছতে। বাকীখিনি মানুহ আহি আছে আমাৰ, চাই থাকক। এতিয়া আমি যাই আছোঁ দুলীয়াজানলৈ। আমাৰ মাইনা আছে, বাপু আছে, বাটকটা আছে পিছফালে। তাৰপিছত এতিয়া আমি আহি পালোঁ ইয়াতে, য'ত আমাৰ নাটক হ'ব। পিছফালে আমি ক্লাবটো দেখুৱাইছোঁ। এতিয়া আমি পালোঁ দুলীয়াজান। পালোঁ আমি। এতিয়া আমি ৰুমত আহি পালোঁ। এইটো আমাৰ ৰুম, ইয়াতে আমি থাকিম। আমাৰ ৰুম, ইয়াতে আজি আমি থাকিম। দুলীয়াজান এতিয়া গা ধুই আহি অলপমান ৰেষ্ট লৈছোঁ সকলোৱে। অলপ পাছত ভাত খাব যাম, মানে ভাত খাব মাতিব। তো আজি 2-3খনকৈ নাটক আছে। নাটক হয়তো চাব নাযাওঁ, আমি ইয়াৰ ৰিহাৰ্চেল কৰিম। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে পাই থাকিব আপডেটখিনি, চাই থাকিব। আমি পাই আহিলোঁ দুলীয়াজান ক্লাব। ইয়াতে হ'ব আমাৰ নাটক, আজি নাটকখন ইয়াতে হ'ব আজি নাটক। ধুনীয়া ঠাইত আহিছোঁ, ধুনীয়া। আমি ভাত খাই আছোঁ। কি আছে ভাতৰ লগত? কওক, কৈ দিয়ক একবাৰ। আমি ভাত খাই আছোঁ, কণী ভাজি দালি। তুমি ক'ত আছা? বহুত ধুনীয়া লাগিছে ভাতকেইটা খাই, মানে টেষ্টি আছে। আহা, সকলোৱে খাই আছে ভাত। নিমখ খোৱা হ'ল। আমি ভাত খাই আছোঁ, নিমখ খোৱা। মানে হৈছে দুলীয়াজানৰ ক্লাবৰ যিটো ইয়াত নাট মঞ্চস্থ হ'ব। এই প্ৰথম যিখন নাটক এখন আছে সেইখনৰ এই আখৰা চলি আছে আৰু ইয়াতে হ'ব এটা সুন্দৰ মানে প্ৰেক্ষাগৃহ। এতিয়া গধূল হ'ল, প্ৰায় 5:30মান বাজিলে। তো এতিয়া ওলাই আহিছোঁ অলপমান বাহিৰত, ধুনীয়া পৰিৱেশৰ মাজত। এইটো আমাৰ ৰুম, ইয়াতে থাকিবলৈ দিছে আমাক। এতিয়া আমি গৈ আছোঁ অলপ বজাৰলৈকে, তাৰপিছত আমি নাটক চাবলৈ যাম। এতিয়া আহিলোঁ আমি অইল মাৰ্কেটলৈ, দুলীয়াজানৰ যিখন অইল মাৰ্কেট আছে তাতে আহিলোঁ। অইল মাৰ্কেট ইয়াতে আমি খালোঁ, কিবাকিবি খালোঁ, আছে আমাৰ সেইকেইটা লগকেইটা কিবাকিবি খালোঁ আৰু ধুনীয়া দোকান। এতিয়া যাওঁ আমি অকণমান শুম, আৰু কাইলৈ ভিডিঅ'টোত হয়তো আপোনাৰ দেখা পাব। এইটো প্ৰথম পাৰ্ট হয়, নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব, কেনেকুৱা পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোৰ। মোৰ প্ৰথমটো ব্লগ
ভাল সেই বুলি ক'ব লাগিব আপোনালোকে চাই থাকক গুড নাইট শুভৰাত্ৰি